হাই হেল্ল' এণ্ড নমস্কাৰ সকলোকে মই নিতাশ্ৰী পুনৰবাৰ স্বাগতম জনালোঁ অন্য এটা ভিডিঅ'লৈ আৰু আজি ভিডিঅ'টো বহুত দিনৰ মূৰত আৰম্ভ কৰিব লৈছোঁ আৰু ইয়াৰ উদ্দেশ্যটো কিহৰ কাৰণে ভিডিঅ'টো আৰম্ভ কৰিছোঁ বা ভিডিঅ'টো বনাইছোঁ আজি মোৰ লগৰী কোন আপোনালোকক দেখাই আছোঁ এয়া মোৰ বৌ আজি মোৰ লগৰী আপোনালোকেতো ভালকৈ চিনি পায়ে আৰু চিনাকি দিবৰ প্ৰয়োজন নাই আৰু তুমি কিবা এটা কোৱা মই ইমান দিনৰ মূৰত মানে মাজে মাজে ওলাওঁ আজিকালি ধামাক একদম মানে কমেও ছমাহমান ধুমকেতু টাইপ ওলাওঁ নহয় সেনেকুৱা ছমাহমানৰ মূৰত আজি তাই ব্লগটো বনাইছে তো আপোনালোকে আগৰ নিচিনা মৰম দিব তাইৰ ভিডিঅ'ত আগতে যেনেদৰে মৰম দিছিলে তো তেনেকৈ মৰম দিব আৰু ময়ো বনাই আছোঁ মোৰ ভিডিঅ' চাব আৰু মোকো ছাপোৰ্ট কৰিব যাতে মোৰো সোনকালে ছাবস্ক্ৰাইবাৰকেইটাও বাঢ়ি যায় আৰু বাকী এতিয়া আজি তাই মোক লৈ গৈ আছে চিম্পিহঁতৰ ঘৰলৈ আৰু মাতিছে আচলতে আৰু মই তেনেকৈ যোৱা নাই আজি ফাৰ্ষ্ট টাইম যাম তো চাই থাকক আপোনালোকে ভিডিঅ'টো আৰু কলৈনো গৈ আছোঁ মানে চানমাৰি ন তো চানমাৰিলৈ গৈ আছোঁ তো তালৈকে আপোনালোককো লৈ যাওঁ লগতে গতিকে ভিডিঅ'টো শেষলৈকে স্কিপ নকৰি চাই থাকিব দেই আৰু এইখিনিতে এটা কথা মানে আজি বহুত ৰিক্স লৈ মানে মই স্কুটি চলাম আচলতে মই এনেইতো আমি সাধাৰণতে ৰাস্তাত যেনেকৈ চলাওঁ তেনেকৈতো মই চলাই থাকোঁ সেইটোত মোৰ ভয়ো নালাগে তেনেকৈ কিন্তু আজি মানে অলপ ৰাস্তাটো মানে উখুৰা মুখুৰা টাইপ মানে যেনেকুৱাত মই আজিলৈকে চলাই পোৱা নাই আজি ফাৰ্ষ্ট টাইম চলাম আজি 6 বছৰ আৰু মোৰ মানে ভইচটো শুনি আপোনালোকে গম পাইছে চাগে মোৰ গাটো ইমান ভাল নহয় তথাপিও যিমানখিনি পাৰিছোঁ চেষ্টা কৰিম আৰু আপোনালোকক দেখাবৰ কাৰণে তো ব'লক শেষলৈকে ভিডিঅ'টো চাব তেন্তে এতিয়া আমি ডাইৰেক্ট তাত জেগাত গৈ দেখাম আৰু এতিয়া ৰাস্তাত যিহেতু মই দেখাই থাকি ইমান ভাল নাপাওঁ কিন্তু সেই জেগাখিনি মই দেখাবৰ মোৰ বহুত মন আছে তো পাৰোঁনে নাই যদি নোৱাৰোঁ আৰু তেতিয়া মানে কাৰোবাক মাতিব লাগিব কিন্তু মানে ট্ৰাই কৰিম আমাৰ নিতাশ্ৰী বৰা আৰু এতিয়াহে মেইনখিনি উঠিম স্পীড ব্ৰেকাৰো আছে পায়ে গ'লোঁ আৰু দেখিছে বেকগ্ৰাউণ্ডটো আপোনালোকক দেখাই দিছোঁ হেলমেট চেলমেট খুলি ল'লোঁ আৰু এতিয়া আমি যাম সেই ৰাস্তাটো দেখিছে ন সেই ৰাস্তাটোদি আমি যাম তো ব'লক গৈ থাকোঁ আৰু ফালে আমাৰ বৌ আৰু এয়া আমি লৈ লৈছোঁ কিবা কিবি মিঠাই চিঠাই তো গৈ থাকোঁ আৰু ব'লক তেন্তে আপোনালোকক দেখাই যাওঁ দেখিছে আপোনালোকে ৰাস্তা সেইখন দেখিছেনে কি ধুনীয়াকৈ ব্ৰহ্মপুত্ৰ নদী আমি ফাইনেলি পাই গ'লোহি আমি আহি পোৱাৰ লগে লগে আমালৈ জুচ আনি একো নাই পিছত চাই থাকিব আৰু আৰু এয়া আমাৰ ভাইটি হাই কৈ দিয়া এয়া চাহত এইফালে খানা বনাই আছে একদম ডাঙৰ ডাঙৰ মাছ ভাজি আছে আমাৰ কাৰণে কি হয় বাহু মাছ লোকেল বাহু তেনেকৈ দেখিছে কি ধুনীয়াকৈ ভাজি আছে এইবিলাক কিবা কিবি থৈ দিছে এইবিলাক চাউল তাউল ভিজাই পোলাও চোলাও বনাব চাগে মছলা চছলা খুন্দি এইবিলাক কৰি থৈছোঁ ছোৱালীজনীয়ে পূৰা একদম কামত ব্যস্ত আমাক মাত দিবলৈও তাইৰ টাইম নাই একদম মজা চাহ বনাইছা একদম বহুত বেছি নাখাওঁ আমি আছোঁ এইটোত ছোৱালী মানে চিম্পিৰ ৰুম আৰু আপোনালোকক দেখাই দিছোঁ অকণ পিছত ভালকৈ দেখাই আছোঁ বাৰু এতিয়া নেদেখাওঁ বনাইছা এইবিলাক মাছৰ হা মাছৰ কালিয়া সৰিয়হ দি বনাইছ অঁ বেলেগ বস্তু দি বনাইছে বোলে নাজানো আৰু কি বনাইছে খাই পেলাই ক'ম বাৰু এয়া ভাত আৰু এইফালে চিম্পিয়ে বহুত কিবা কিবি আইটেম বনাইছে আচ্ছা ঠিক আছে খালে গম পোৱা যাব মানে কি বস্তু আমি খানাটো খাই তাৰপিছত ৰিভিউ দি আছোঁ
কোৱা খোৱা খাই খাবলৈ ওলাইছোঁ খাই পেলাই কোৱা খাই কেনেকুৱা পাওঁ খাই উঠি কমেণ্ট কৰি আছোঁ ঠিক আছে খাই দেখুৱাই দিয়া আৰু এয়া মাটন আৰু এইফালে খাই আছোঁ চবেই চ' আমি খাই বৈ ল'লোঁ আৰু খাই বৈ লৈ এতিয়া মানে এনেই অলপ বিচনাত পৰিছোঁ আৰু দীঘল দিছোঁ আৰু আজিৰ খানাবোৰ কি আছিলে আপোনালোকক আমাৰ মিছ জয়শ্ৰী পতংগীয়াই কলিতা হৈ গ'ল কৈ দিব আৰু বহুত খানাবোৰ টেষ্টি আছিল দেই তো কৈ দিয়া কি বনাইছিলে আজি ফাৰ্ষ্টে বনাইছোঁ বুটৰ দালি আৰু লগতে বনাইছিলোঁ আফগানী চিকেন খাচী মাংস আৰু এইটো কি মাছৰ কালিয়া বনাইছিলোঁ মগজ দি আৰু চালাড তাৰপিছত নৰসিংহৰ বৰা তাৰপিছত আৰু কি আছিলে খানাবোৰতো আপোনালোকে দেখিছে অলৰেডি দেখিবই বাৰু আৰু সেই আৰু খানাবোৰ খাই বহুত টেষ্টি হৈছিল সঁচাকৈ একদম মানে 10ৰ ভিতৰত 10 দিছোঁ উঠিব পৰা নাই মানে ইমানেই খাই দিছোঁ মানে এতিয়া উঠিব পৰা নাই খাই বৈ একদম লিপষ্টিকো খাই দিছোঁ মানে ইমানেই খাইছোঁ একদম খাচি চুবাই পূৰা লিপষ্টিক শেষ কৰি দিছোঁ আৰু এইফালে আমাৰ বৌ কেনেকুৱা পালা কৈ দিয়া বহুত টেষ্টি একদম মানে ঠিকছে খালোঁ খাই বৈ এতিয়া বহি আছোঁ আকৌ অকণমান পিছত আমি ফুৰিবলৈ যাম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই দিব মানে কাপল হেংগিং অঁ এইটো কাপল হেংগিং হেণ্ডমেড হয় এইটো জয়শ্ৰীয়ে বনাইছে আৰু আপোনালোকে যদি কোনোবাই বিচাৰে এনেকুৱা ডিজাইন বা এনেকুৱা বনাব আপোনালোকৰ এনিভাৰ্চাৰী হওক বাৰ্থডে হওক বা আপোনালোকৰ এংগেজমেণ্ট হওক যিহতে হওক আপোনালোকে যদি বিচাৰে আপোনালোকে কণ্টেক্ট কৰিব পাৰে আৰু দেখাই আছোঁ কি বনাই তাই মানে ৱাল হেংগিং কাপল হেংগিং হয় মই ফাৰ্ষ্ট ট্ৰাই কৰিছোঁ এনেই মই বনাই থাকোঁ কিন্তু এনেকৈ ফটো নাই আৰু মানে আপোনালোকে যদি বনাব বিচাৰে নিজৰ বাৰ্থডে বা বৰ্ণ সেনেকুৱা আৰু লগতে এনিভাৰ্চাৰী এংগেজমেণ্ট তেনেকুৱাত যদি বনাব বিচাৰে আপোনালোকে অৰ্ডাৰ কৰিব পাৰে এতিয়া এইবিলাক কি ৱাওৰ কিবা কিবি প্ৰমোশ্যন কৰি আছে ফ্ৰী প্ৰমোশ্যন য'ত তাৰ কোনো ফাইদা নাই পলিচ লগাবা নেকি নখ চাফা কৰি আহিছে আৰু মানে মোক নেল পলিচ লগাই দিব আৰু এয়া নেল পলিচৰ কালেকশ্যন চ' তাই মোক বহুত দিন মানে আগতে কি তাই মোক মেকআপ চেকআপ কৰি দিয়ে আৰু সেইকাৰণে আজি মোক তাই নেল পলিচ লগাই দিব আৰু ভাল লাগিছে মানে সৰুৰ পৰা যিকোনো বস্তু তাই মানে ফাৰ্ষ্টে মোৰ লগত লগাই দিয়ে আৰু কৈ দেচোন কৈ দিম কমাই দিয়ে সৰুৰ পৰা মানে কিবা এটা মেকআপৰ বস্তু কিনিলেও ফাৰ্ষ্ট এক্সপেৰিমেণ্টটো তাইকে কৰি চাওঁ স্কিন বেয়া নহয় বাৰু আৰু আজিলৈকেতো তাই বেয়া হোৱা নাই তাইকে কৰোঁ আজি তাই মানে নেল পলিচ বহুত দিন লগোৱা নাই সেইকাৰণে আজি মই লগাই দিম আগৰ পৰাই মানে তাই মই আহিলে এনেকৈ আহোঁ মানে যি টি হয় আৰু তাই মানে মোক সেয়া গম পাইছে মোৰ নেল মানে ধুনীয়াকৈ লগাই দিয়া এইবিলাক মই অলপ অলপ জানো মোৰ এইটো প্ৰাইমাৰ এইটো যে কি সেইটো কি কচোন অঁ সেইটো কি কচোন ক মই ষ্ট্ৰাইক মাৰিব পাৰিবা নেকি তুমি তোমাৰ কিবা চুৰ কৰিছোঁ নেকি মই হা 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 আমাৰ চেনেলটো যে মনিটাইজেশ্যন হৈছিলে আকৌ আনমনিটাইজ হৈ গ'ল দুবাৰ লগাব লাগে তেতিয়াহে লেয়াৰটো উঠিব আজিকালি মানে বিচাৰেহে এটা এই সাইডত লগাই দিলা তুমি অলপ লাগিব আহে নাগে সাইডে কেটা গা ধুলে গৈছিল দি এ সব গাইস হালকে লগালে তো মানে এবাৰ নুঠে পাতল লগাব লাগে অলপ শুকাই যাব দিয়া তুমি জানো দিবা যাবে আৰু এইটো কেমেৰা দেখিলে মানে পলুৱা মানুহ এ দেখিছে গাইস এই বিলা মই ভাল পাওঁ বৰ ৰঙালে মোৰ ফাইনেল লুক আপোনালোকে দেখিছে এয়া একদম কেনেকুৱা লাগিছে কমেন্ট কৰি জনাব দেই অঁ চ' ফাইনেলি ঘৰ যাব ওলাইছোঁ আৰু ঘৰ যোৱাৰ আগত মানে আমি অলপ ফুৰি আহিমগৈ আৰু এনেই অকণমান লিপষ্টিক লগাই ল'লোঁ আৰু এয়া বৌ মানে কি মই আহিছোঁ বাৰু কিন্তু বৌ মানে নতুন ন যিহেতু বৌ অকণমান ফুৰাই আনোগৈ আৰু সেইকাৰণে ওলাইছোঁ আৰু ব'লক আপোনালোককো লগত লৈ যাওঁ ফুৰাই আনোগৈ আৰু আপোনালোকো মোৰ লগত যাব আৰু আপোনালোকে ক'ৰ পৰা চাই আছে কমেণ্টত জনাবচোন
নদী দেখিবা সেয়া সেইফালে নদী ভিউ এইটো তিনিজনীয়ে বনাম কৈছিলোঁ কনকলতা পাৰ্ক আৰু আমি ভিতৰত নাই যোৱা যিহেতু 4টা বাজিত বন্ধ কৰি দিয়ে আৰু আমি আহিয়ে পাইছোঁ 4টা বাজিত সেইকাৰণে আমি ভিতৰত যাব নোৱাৰিলোঁ তথাপি আপোনালোকক মই বাহিৰৰ পৰা কিছু দৃশ্য দেখাব চেষ্টা কৰিম আৰু এইটো হৈছে টিকেট কাউণ্টাৰ আৰু ইয়াতে এণ্ট্ৰি ফিজ হৈছে এডাল্টৰ 30 আৰু চাইল্ডৰ 10 কেমেৰা যদি নিব বিচাৰে তেন্তে হ'লে 100 দিব লাগিব আৰু ইয়াৰ ভিতৰখন মই এনেকুৱাই শিল চিল আছে আৰু আপোনালোকক যদি নেক্সট কেতিয়াবা আহোঁ তেতিয়া নিশ্চয় দেখাবলৈ চেষ্টা কৰিম আৰু এতিয়া আপোনালোকক মই অলপমান জুম কৰি দেখাই দিছোঁ তো চাই লওক আৰু এইফালে ইহঁতে পূৰা ৰিলছ ভিডিঅ' কিবাকিবি কৰাত ব্যস্ত মই দুটামান কৰি ল'লোঁ তথাপি যদি মই পাৰোঁ আপোনালোকৰ লগত এড কৰি দিম আৰু বাই বাই হয় যাব আপোনালোকেও হয় ঠাণ্ডাৰ দিনত হয় আৰু এয়া চিম্পিৰ কিছুমান ফুলৰ কালেকশ্যনবোৰ দেখাই দিছোঁ আৰু ধুনীয়া ধুনীয়া সেয়া জবা ফুলকেইডাল ধুনীয়াকৈ ফুলি আছে আপোনালোকে দেখিছে আৰু এয়া ভিতৰত আছে এতিয়া জোতা পিন্ধিলোঁ যে সেইকাৰণে ভিতৰত নাযাওঁ আৰু ভাল লাগিল আহি আপোনালোকেও যাব বাই বাই ভালকৈ মই এনেকৈ আজি ৰাতিয়ে পাবা মোৰতো চাগে দুদিনমান দেৰি মোৰতো দুদিনমান দেৰি হ'ব পাৰে এডিট কৰা টাইম নহয় সেইটোৱে অঁ দেখিছে ধুনীয়াকৈ দেখিছে এতিয়া গাড়ী ষ্টাৰ্ট নকৰাকৈ পুৰা গৈ আছে ভয়ে ভয়ে ভিডিঅ'টো কৰিছোঁ আৰু দেই এইয়াটো ৰাস্তা অকণমানো ষ্টাৰ্ট কৰোঁ ইয়াত দেখোন তেলেই বাচি যায় ইয়ালৈ আহিলে তেল নালাগে আৰু এতিয়াহে কৰিব লাগিব ষ্টাৰ্ট অঁ চ' ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব যদি ভাল লাগিল তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে মোৰ আহিব লগা ভিডিঅ'বোৰ আপোনালোকে পাই থাকে